Baba. Baba. Very good. Aru baji dia. Good morning everyone. এটি নতুন ভিডিঅ' হৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ মই বৰ্ণালী। আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজি ভিডিঅ'টো ইমানতে আৰম্ভণি কৰিছোঁ। এতিয়া 10টা বাজিলে মই গোটেইবোৰ কাম হ'ল এইফালে এনেকৈ কাপোৰ ধুই মেলিছোঁ আৰু সৰু বাবু এতিয়া শুইছে। তাক খুৱাই বুৱাই আজৰি কৰি টোপনি আহিছে এতিয়া আৰু ডাঙৰ বাবু এইফালে এনেকৈ খেলি আছে। যিহেতু কাঠমিস্ত্ৰী লাগি আছে, খুৰাহঁতৰ ঘৰৰ কাম চলি আছে। এয়া ইফালে এনেকৈ গোটেইবোৰ বস্তু আছে আৰু বাবু বিৰাট ভাল পাইছে আৰু খেলি আছে। আপোনালোকে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব আৰু লাইক কমেণ্ট কৰিব আৰু কিবা ভুল ভ্ৰান্তি দেখিলে মোক শুধৰাই দিব। মই এটা ফ্লিপকাৰ্টত মন্দিৰ অৰ্ডাৰ কৰিছিলোঁ। যিহেতু মই ভাড়াঘৰত থাকোঁ, এটা সৰুকৈ মন্দিৰ মোৰ দৰকাৰ আছিলে আৰু ৱালত এনেকৈ ফিট কৰিব পৰা মন্দিৰ মই অৰ্ডাৰ কৰিছোঁ। যিটো বহুতেই ধুনীয়া সৰু মন্দিৰ, কিন্তু বহুত হেল্পফুল হয় আৰু যদি আপোনালোককো এনেকুৱা মন্দিৰৰ দৰকাৰ, যদি আপোনালোকে ক'ৰবাত থাকে বা ঘৰৰ ভিতৰতে এটা সৰু মন্দিৰ এনেকৈ বহুৱাই ল'ব বিচাৰে, মই আপোনালোকক মন্দিৰটো দেখাই দিছোঁ ধুনীয়াকৈ। এয়া চাওকচোন, এনেকৈ ৱালত অকণমান ওপৰত দিছোঁ। যিহেতু সৰু বাচ্ছা আছে, সিহঁতে চুই দিলে পুৰিব, সেইকাৰণে মই অকণমান ওপৰত দিছোঁ। এনেকৈ মন্দিৰত ধুনীয়াকৈ গজাল মাৰিব পৰা সুবিধা আছে আৰু এনেকৈ দুইফালে 2টা গজাল আৰু মাজতে এটা গজাল লগাই এনেকৈ ওম আছে আৰু বিভিন্ন ধৰণৰ মানে আছে আৰু অনলাইনত আপোনালোকে দৰকাৰ হ'লে আনিব পাৰিব। ফ্লিপকাৰ্টৰ পৰা মই মন্দিৰটো অৰ্ডাৰ কৰিছিলোঁ আৰু বেছি দাম নহয়, 314 টকা নে কিবা তেনেকুৱা আছিলে। বহুত ধুনীয়া হয়, কিন্তু ইয়াতে এনেকৈ ফিটিং কৰিব লাগে আৰু বহুত ভাল হয় আৰু মানে ভাড়া ৰুমত থকাৰ পিছত এনেকুৱা বস্তুবিলাক ল'লে ভাল আৰু যদি ইফাল সিফাল যাব লগা হয় তেতিয়া বেছি ডাঙৰ ডাঙৰ বস্তুবিলাক ল'লে অসুবিধা অলপমান হয় পিছত। সেইকাৰণে ফ্ৰেণ্ডছ, এইখন পিয়ানো, এইখন মই অনলাইনত আনিলোঁ ফ্লিপকাৰ্টত। এইখন আনি মই বাৰু ভালে কৰিলোঁ, মই ধৰিব পৰা নাই। এইখন অনাৰ পৰা মোৰ মানে ল'ৰা দুটাই মূৰৰ বিষ উঠাই দিছে। ডাঙৰটো বাৰু বজাব জানে, সৰুটো যদিও বজাব নাজানে এনেকৈ থপৰিয়াই বজাই, নহয় বন্ধ নহয় বা বাজিলে মানে বাজিয়ে থাকে। চাবচোন, এনেকৈ বজাই মোৰ একদম মূৰৰ বিষ কৰি দিছে। গালি দিলেও মানে কথা নুশুনে। আনি যিহেতু দিছোঁ বজাবই ন, সিহঁতেতো নাজানে, সৰু ল'ৰা। মোৰ একদম অৱস্থা বেয়া কৰি দিছে। আৰু সৰুটো টোপনি আহিলে কিবা কাৰণত যদি এইখন হাতে ভৰিয়ে লাগে, বাজিলে আৰু সি সাৰ পাই যায়। এতিয়া সৰুটো শুই আছে আৰু এইফালে ডাঙৰ ল'ৰা লৈছে এইখন। শুব নোৱাৰে বেছিকৈ, যিহেতু ইও নাজানে ইমান। মোৰ অৱস্থা বেয়া হৈ গৈছে। কিন্তু এটা কথা ভাল হৈছে, ইহঁতে মোবাইলত ব্যস্ত নহয় এতিয়া, সেইবিলাক খেলি থাকে। মই সেইকাৰণে আনি দিছিলোঁ পিয়ানোখন আৰু এটা বেলেগ খেলা খেলি আছে। এতিয়া আপোনালোকক দেখাম। ইমানে বাহিৰৰ খেল খেলি থাকিলে মোবাইলটো পাহৰি যায়। মই সেইকাৰণে তাক এতিয়া ফ'ৰ্চ নকৰোঁ যে এইটো নকৰিবা সেইটো নকৰিবা, তাৰ মতে অকণমান খেলিব দিওঁ আৰু তেনেকৈ খেলিব দিলে বাচ্ছাবিলাকে অকণমান শান্তি পায়। যিহেতু আমিও সৰুতে খেলিছিলোঁ, আমাকো খেলিব মানা কৰিলে খং উঠিছিলে আৰু নিজৰ মতে অলপমান দিব লাগে সিহঁতক, তেতিয়াহে মাইণ্ডত থাকিলে মনবিলাকো ভালে থাকে বাচ্ছা আৰু মোবাইলটোৰ পৰা আঁতৰত থাকে। যিহেতু সিহঁতৰো মন যায় আৰু খেলিব নিদিলে মোবাইল চাবই, মোবাইলটো ওচৰত পালে চাবই। যিহেতু সকলোৰে এটা হেৰি থাকে, আমিও মোবাইলটো চাওঁ আৰু বাচ্ছাবিলাকে কিয় নাচাব। সিহঁতক যদি খেলি থাকিব দিওঁ, বিজি হৈ থাকিব দিওঁ, তেতিয়া আৰু মোবাইলটো ইমানকৈ নাচায়। এতিয়া চাবচোন বাবুই কি খেলি আছে। চাওকচোন, বাবুই মোবাইলত দেখিয়ে বাৰু এইবোৰ শিকিছে। দে 1 2 3 4 ষ্টাৰ্ট।
মোবাইলতে শিকিছে এইবোৰ দেখি দেখি কিনে আৰু এনেকৈ খেলি আছোঁ। মই এতিয়া মানা নকৰোঁ, তাক খেলিব দিছোঁ ধুনীয়াকৈ, যিহেতু ইয়াতে ৰ'দো নাই আৰু ইমান ধুনীয়া পৰিৱেশ খেলিছে। ইফালে এখন বাবুৰ কাৰণে ককাকে মানে আমি য'ত থাকোঁ ভাড়া ৰুমত তেওঁলোকৰ খুৰা এখন ধুনীয়াকৈ ঝুলনা বনাই দিছে। আৰু এইখিনি অকণমান খেতি পাছত আপোনালোকক মই দেখুৱাম। এতিয়া মোৰো কাম আছে, যিহেতু বাবু শুইছে আৰু শুই থাকোঁতে মই কিছুমান কাম শেষ কৰি ল'লে মোৰ অলপমান ভাল হয় আৰু। হেল্ল' ফ্ৰেণ্ড, এতিয়া দিনৰ 1টা বাজিছে আৰু আমি এতিয়া ভাত খাব ওলাইছোঁ। টোপনি আহোঁতে সৰু বাবুৱে মই গোটেইখিনি কাম আজৰি হ'লোঁ, ভাত পানী বনাই মেলি। আৰু এতিয়া আমি এনেকৈ তলত বহি লৈছোঁ, তলত বহি কিনে খাম আৰু, যিহেতু বাবু সৰু তাক ওপৰত থৈ বা তলত অকলে থৈ আমি ওপৰত খাব বেয়া লাগে আৰু বিচনাত থ'লে পৰিব ভয় লাগে, সেইকাৰণে এনেকৈ বহি লৈছোঁ। আৰু ই টোপনি নাহে এতিয়া 3টামান বজাৰ পিছত কি কৰিব ধৰিছোঁ। সি নিজে লৈ মানে খাই আছে, মই কিন্তু খুৱাই দিলে সি নাখায়, এনেকৈ খাই 1টা 2টা কিবা ভাল পাইছে সি। চব বস্তু মানে তলৰ পৰা লৈ কিনে খাইহে ভাল পায় আৰু এনেকৈ খালেও অকণমান ভাল, নিজে খোৱা অভ্যাস কৰিব লাগে বাচ্ছাবিলাকক, যিহেতু ডাঙৰ বাবা আমাৰ নিজে খাব বহুত বেয়া পায়। খুৱাই দিব লাগে এতিয়াও তাক পাৰিলে, জোৰ জবৰদস্তি নিজে খাবলৈ দিওঁ মই। আৰু এতিয়া আমি ভাত পানী খাই লওঁ, তাৰপিছত ভিডিঅ'টো কিমানখিনি পাৰোঁ কেতিয়া এণ্ড কৰিব পাৰোঁ নাজানো। আজি আমাৰ ভাতত আছে এয়া পটল ভাজি, বিলাহী আৰু পিঁয়াজ কাটি লৈছোঁ, এয়া আচাৰ আৰু এয়া জিকা আৰু মাছৰ তৰকাৰী। এয়া বাবা ইফালে মই বহিছোঁ। আৰু এতিয়া আমি ভাতটো খাই লওঁ, তাৰপিছত আপোনালোকৰ লগত পুনৰ এতিয়া দিনত 2 বাজিলে আৰু মই গোটেইখিনি কাম হৈ গ'ল। খোৱা লোৱা বাচন পাতি ধুই মেলি পাকঘৰটো মই অলপমান মুচি ল'লোঁ আৰু বাবুক অলপমান চাফা কৰি দিলোঁ, যিহেতু পকাত খেলি থাকে। এতিয়া অলপমান শুৱাই দিম, ডাঙৰ বাবুকো সৰু বাবুকো দুয়োটাকে অলপমান শুৱাই দিম। তাৰপিছত মই ভিডিঅ' এডিটিঙৰ কাম আছে, যিহেতু মই অলপ বাবুহঁতক লৈয়ে ভিডিঅ' বনাব লৈছোঁ। আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি কৰিছোঁ। বাই বাই। শেষত আৰু এটা কথা ক'বলৈ ওলাইছোঁ যে ল'ৰা ছোৱালীক আমি সিহঁতৰ মতে কৰিব দিব লাগে। কিছুমান কাম আমি সকলো কামতে হকা বাধা দিব নালাগে, যিহেতু সৰু ল'ৰা ছোৱালীৰ খেলিব মন কৰে। আৰু এতিয়া বাবাটো বহুত দিগদাৰি কৰি আছে, টোপনি লাগিছে তো। এতিয়া ভিডিঅ'টো ইমান কষ্টৰ মাজেৰে বনাইছোঁ, যিহেতু আপোনালোকৰ মৰম আশীৰ্বাদ পাম বুলি আশা থাকিল। আৰু আগলৈ এনেকৈ আগবাঢ়ি যাবলৈ মোক যেন উৎসাহ দিয়ে। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, তেতিয়া মই নিশ্চয় এনেকুৱা ভিডিঅ' বনাই যাম।